অভিনেতা কিশোৰ দাসক লৈ আন এটা বেয়া খবৰ। মৃত্যুৰ পিছতো নিজৰ জন্ম ঠাইডোখৰলৈ ঘূৰি আহিব নোৱাৰিলে অভিনেতা কিশোৰ দাসে। ইয়াতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। শেষবাৰৰ কাৰণে কিশোৰ দাসক দেখা নাপায় পৰিয়ালৰ লোক আৰু তেওঁ অনুৰাগীসকলে। সঁচাকৈ বন্ধু বান্ধৱীসকল, এইটো এটা দুখৰ বিষয়। চেন্নাইতে আজি শেষকৃত্য সম্পন্ন কৰা হ'ব কিশোৰ দাসৰ। এই কথা ইতিমধ্যে আনুষ্ঠানিকভাৱে জনোৱা হৈছে। পৰিয়ালৰ ফালৰ পৰা স্পষ্ট কৰা হ'ল এই কথা। শেহতীয়াকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে এই সিদ্ধান্ত পৰিয়ালৰ লোকসকলৰ। শেষবাৰৰ কাৰণে কিশোৰ দাসক দেখা নাপাই ভাগি পৰিছে পৰিয়ালৰ লোকসকল। নমস্কাৰ, মোৰ নাম হিতেশ পাঠক। মই আমাৰ অসমৰ মৰমৰ অভিনেতা কিশোৰ দাসৰ ভিনীহিয়েক। আজি বৰ দুখিত। আপোনালোকে অসমবাসী ৰাইজে গমে পাইছে কিশোৰৰ আজি মৃত্যু হৈছে। মই এতিয়া বৰ্তমান চেন্নাই এপ'ল' হস্পিটেলত আছোঁ। আমি তাৰ মৃতদেহটো অসমলৈ লৈ যোৱাৰ কাৰণে বহুত চেষ্টা কৰিলোঁ, কিন্তু এতিয়া আমি গম পালোঁ যে আমি অসমলৈ নিব নোৱাৰিম। আমি কনফাৰ্ম হৈ গ'লোঁ। গতিকে তাৰ সৎকাৰ আমি চেন্নাইতে কৰিব লাগিব, কাৰণ তাৰ মৃত্যুৰ সময়ত ক'ভিড পজিটিভ পোৱা গ'ল। গতিকে অসমৰ ৰাইজক বা অসমবাসী ৰাইজৰ ওপৰত ক্ষমা দিছিলোঁ, কাৰণ আমি যিখিনি পাৰিছোঁ চেষ্টা কৰিছিলোঁ, কিন্তু নহয়, সেইটো আমিও কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে